নমস্কাৰ বন্ধুসকল, মই সৌৰভ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। বন্ধুসকল, আজি ৰাতিপুৱাই এই ভিডিঅ'টো শ্বুট কৰিবলগীয়া হৈছে কাৰণ কাইলৈ আহি গ'ল আমাৰ ৰঙালী বিহুৰ উৰুকা। ঠিক আছে, তো ৰঙালী বিহুৰ উৰুকাত আটাইতকৈ প্ৰয়োজন হোৱা এটা বস্তু হৈছে আমাৰ গৰু বিহুৰ দিনাখন যিটো প্ৰয়োজন হয় সেইটো হৈছে এখন বাঁহৰ চাক। আৰু বাঁহৰ চাকখন সকলোৱে বনাব নাজানে, গতিকে আজি এই ভিডিঅ'টো মই আপোনালোকক আটাইতকৈ সহজ পদ্ধতিত এখন বাঁহৰ চাক বনাবলৈ শিকাম। তো গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব, যাতে আপোনালোকেও পটাপট বনাব পাৰে আৰু আটাইতকৈ সহজ পদ্ধতিত যিহেতু বনাম আপোনালোকে নিজৰ ঘৰতে নিজে বনাই ল'ব পাৰিব। ঠিক আছে, তো আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো বন্ধুসকল, বৰ্তমান মই আছোঁ আমাৰ ঘৰৰ বাৰীত আৰু মই লৈ লৈছোঁ এটা বাঁহৰ আগ এনেকুৱা ধৰণৰ। আৰু আমাক গোটেই সম্পূৰ্ণ আগটো নালাগে, মাত্ৰ এই গাঁঠিটোৰ তলৰ পৰা ইয়াৰ ওপৰৰ অকণমান অংশ প্ৰয়োজন হ'ব এখন চাকৰ বাবে। গতিকে ইমানৰ পৰা প্ৰায় ইমানমানলৈকে আমি আগে কাটি ল'ব লাগিব। ঠিক আছে, ইমানলৈকে ক্লিয়াৰ। তো গাইজ, বৰ্তমান আমাৰ ওচৰত আছে এনেকুৱা ধৰণৰ দুটা পিচ। তাৰ তলত আছে মানে হাতে ধৰিব, এইডোখৰত ধৰিব পৰা ছিষ্টেমটো হ'ব, এইডোখৰ ধৰিব পৰা, আৰু এইডোখৰ যিটো হ'ব এই যিকেইডাল হালকেইডাল থাকে সেইকেইডাল এইফালে হ'ব। ঠিক আছে, তো দুটা লৈছোঁ মই। এটা বনাম, এইটো সৰুটো বনাম দুডলীয়া, আৰু অকণমান এইটো যিটো ডাঙৰ এইটো বনাম তিনিডলীয়া। ঠিক আছে, তো আপোনালোকে যেইডলীয়া বনায় আপোনালোকৰ নিজৰ কথা। মই আটাইতকৈ উজুটো যিটো কৰি দেখুৱাইছোঁ, গতিকে দুডলীয়া আৰু তিনিডলীয়া বনাম। বন্ধুসকল, যিসকল ব্যক্তি আজি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দুবাৰ অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগিয়ে গৈ থাকে। বন্ধুসকল, এই দুডলীয়া চাকখন বনাওঁতে আটাইতকৈ উজু। এতিয়া ধৰি লওক এইফালে এটা হাল ওলাব আৰু এইফালে এইটো ছাইডে এটা হাল ওলাব। ঠিক আছে, তো তেতিয়া আমি কি কৰিব লাগিব, এই ছাইড যিটো দুটা দেখিছে এই ছাইড দুটা আমি কাটি এৰুৱাই দিব লাগিব। এতিয়া এইফালে কৰদ বা হেকচু এখনেৰে আপুনি কাটি যদি দিয়ে তেতিয়া এই ছাইড দুটা এৰ খাই যাব। মই আপোনালোকক দেখুৱাইছোঁ, ভালদৰে আপোনালোকে চাই লওক। আৰু এই দুডলীয়াখন বনোৱাৰ পাছতে মই আপোনালোকক তিনিডলীয়াখন বনাই দেখুৱাম। ঠিক আছে, আগে অকণমান উজুখন শিকি লওক, তাৰপিছত টানখন শিকিব। তো বন্ধুসকল, দেখিলে নাই বাঁহৰ এই ছাইডকেইটা কিমান সুন্দৰকৈ এৰ খাই গ'ল। এতিয়া আমি ইয়াৰ যিকেইটা হাড় ওলাইছে এইকেইটা ভালদৰে চুচি একেবাৰে মিহি কৰি পেলাব লাগিব, যাতে যিবিলাক লাও, কেৰেলা, বেঙেনা যিমান আমি সোমোৱাবলগীয়া হয় ইয়াত, সেইবিলাক খুব সুন্দৰকৈ বা খুব সহজকৈ সোমাই যায়। ঠিক আছে, যিমান পাৰে সিমান মিহি কৰিব লাগে। এতিয়া সেইটো বাৰু আমি পাছত মিহি কৰিম, কিন্তু তাৰ আগত আমি বনাই লওঁ যিটো তিনিডলীয়া এটা বনাম বুলি কৈছিলোঁ সেইটো। আৰু দুইটা বনাই এটোৱাৰ পাছত আমি একেলগতে মিহি কৰি পেলাম। ঠিক আছে, তো আপোনালোকক এতিয়া শিকাবলৈ লৈছোঁ মই তিনিডলীয়া যিখন চাক সেইখন। এতিয়া প্ৰথমে আমি কটাৰীৰ আগেৰে এনেদৰে তিনিডাল হাল কাটি উলিয়াই ল'ব লাগিব, মানে অলপ অলপ ফালি ল'লেই হ'ল। তাৰ পাছত যিকেইটা অংশ ছাইডত বাকী থাকি যায় সেইকেইটা আমি কৰতেৰে কাটি উলিয়াই দিম। ঠিক আছে, তো প্ৰথমে আপোনালোকে চাই লওক মই কিদৰে তিনিডাল হলা কাটি উলিয়াইছোঁ। এনেদৰে অলপ অলপ ফালি পিনে উলিয়াই দিলেই হ'ল। এতিয়া এই লাষ্টৰ চটিটো ইয়াৰ পৰা এনেদৰে উলিয়াই দিয়াৰ পাছতে এইটো আমাৰ তিনিডলীয়া যিখন চাক সেইখন প্ৰায় ৰেডি হোৱাৰ দৰে হৈছে। বন্ধুসকলে আপোনালোকে দেখিব পাৰিছে আমাৰ দুখন চাক প্ৰায় ৰেডি হৈছে। আৰু এতিয়া আমি কৰিব লাগিব কি, এইকেইডাল হুলকেইডাল যিহেতু অলপমান চাপ খাই আছে, এইকেইডালক অকণমান বহল কৰিবৰ কাৰণে আমি গেছত অকণমান গৰম কৰি ইয়াক বেকা কৰিব লাগিব। মই আপোনালোকক দেখুৱাই আছোঁ কিদৰে কৰে। বন্ধুসকল, পুৰি দিয়াৰ পাছত কিমান সুন্দৰকৈ এই হুলকেইডাল মেল খাই গ'ল আপোনালোকে দেখিব পাৰিছে। এতিয়া আপোনালোকে তাত লাও, বেঙেনা যি ভৰাই খুব সহজতে আপোনালোকে সোমোৱাব পাৰিব। কিন্তু তাৰ লগতে আমি এই আগকেইটাও ভালদৰে জোঙা কৰিব লাগিব, কাৰণ এইকেইটা যদি জোঙা নহয় তেতিয়াহ'লে সোমোৱাবলৈ অসুবিধা হ'ব।
বিহুলৈ বুলি মই ঘৰতে চাক বনালোঁ আৰু এতিয়া আপোনালোকেও হয়তো এই ভিডিঅ'টো চোৱাৰ পাছত চাক বনাবলৈ শিকিলে গতিকে আপোনালোকেও নিজৰ ঘৰতে এইবাৰ বিহুত চাকখন নিজেই বনাই লওক ঠিক আছে তো সকলোলৈকে সৰ্বশেষত হেপী ৰঙালী বিহু আৰু ভিডিঅ'টো যদি চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ইমানখিনি আছিলে বাই বাই